বন্ধুসকল কি খবৰ আপোনালোকৰ ভালনে? আমি গৈ আছোঁ ডিব্ৰুগড় পাৰ্কত। ঠিক আছে, আমি আজি ডিব্ৰুগড় পাৰ্কত যাওঁ, অলপমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, ব্লক। আমি এতিয়া গৈ আছোঁ মজিদা ঘৰত পৰা আমি গাড়ী লৈ ডিব্ৰুগড় পাৰ্কত যাম। এইজন আছে আৰু বহুত মানুহ আছে, ব্লক। আমি মজিদা ঘৰত সোমালোঁ, এতিয়া আমি চম্পক দাৰ কাৰণে ৰৈ আছোঁ, ব্লক। এই চম্পক দা ৰখি আছে, ৱেইটিং। এই উঠিব আৰু এইয়া ঠাণ্ডা মুণ্ডাকৈ উঠিছে আজি, মানে ভাত পানী পূৰা খাই আহিলে। গেটখন মাৰি দিয়ক, গেটখন। অঁ, ভাত পানী খালে ন? চম্পক দা উঠিলে দেখিছে আপোনালোকে গম পাইছেই। আমি এতিয়া গৈ আছোঁ মাৰ্ঘেৰিটাৰ পৰা ডিব্ৰুগড় পাৰ্কত গৈ আছোঁ। বহুত দিনৰ পৰা চাই আছিলোঁ, এবাৰ গৈছিলোঁ কিন্তু সোমাব নোৱাৰিলোঁ, গেট মাৰি দিলে। চ' এইকাৰণে আমি ডিব্ৰুগড় পাৰ্কত এইবাৰ মই ফাৰ্ষ্ট টাইম বুলি ক'লেও বেয়া নহ'ব। ঠিক আছে, ব'লকচোন বাৰু। বন্ধুসকল, অৱশেষত আমি ডিব্ৰুগড় আহি পালোঁ, দেখিছে আপোনালোকে। এতিয়া আমাৰ লগত কোন কোন আছে আমি আপোনালোকক চিনাকি কৰি দিম, আৰু মানে টিকেট কিমান লয় কি কথা আমি কৈ আছোঁ, ব'লকচোন বাৰু ব্লগটো আৰম্ভ কৰোঁ। মানুহ বহুত আছে, ভাল নামক ডেকা ল'ৰা নামক এইজন নামিলে আমাৰ চম্পক দা, আৰু এইফালে নামক আমি বুঢ়া হৈ গ'লোঁ। বন্ধুসকল, আপোনালোকে গম পায় না, আমাৰ লগত বুঢ়া মানুহ এজন আছে। কোন আছে বাৰু কওকচোন বাৰু আপোনালোকে? দুজন নামিলে, এইফালে এজন নামিলে আৰু এজন আছে নামিবলৈ। পাৰ্কত এতিয়া আমি ভিতৰলৈ যাম। ঠিক আছে বন্ধুসকল, আপোনালোকে জানে ডিব্ৰুগড় অসমৰ ভিতৰত অসমৰ মানে নহয়, ভাৰতৰ মানে নহয়, এছিয়াৰ ভিতৰত প্ৰথম তেল শোধনাগাৰটো ডিব্ৰুগড়তেও আছে। আপোনালোকে সকলোৱে জানে চাগে। এই বিষয়ে আমি বেলেগ এটা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। ঠিক আছে, বাকী আমি ইয়াত আহি পাই গ'লোঁ। এতিয়া আমি এইখন চাওঁ, এইফালে তেল শোধনাগাৰটো এইটো চাইডে আছে, আমাৰ ৰাইট চাইডে আছে। আমি আছোঁ একদম মিডিলত, আৰু লেফ্ট চাইডে চিধা আছে আমাৰ পাৰ্কখন আছে, আৰু লেফ্ট চাইডে ধুনীয়া ধুনীয়া চেনেৰীবোৰ আছে। আমি আপোনালোকক দেখাই আছোঁ, ব'লক। টিকেট কাটিব দেখিছে নহয়, মানুহ বহুত আছে। টিকেট কাটিবলৈ পঠিয়ালোঁ আমাৰ একলাজ ভাই। বন্ধুসকল, পাৰ্কৰ টিকেটটো 10 টকীয়া টিকেট। ইয়াত অফলাইন হ'ব, অনলাইন নহয়। ঠিক আছে, আপোনালোকে এইটো কথা জনা দৰকাৰী। টিকেট ছেশ্যন ষ্টাৰ্ট, টিকেট কাটি আছে। আমি এতিয়া ভিতৰলৈ যাম, এনেকৈ কৰি এইটো চাইডে আমাৰ কুম্ভ গৈ আছে ভিতৰলৈ। আমি আছিলোঁ 6জন মানুহ, 6টা টিকেট লোৱা হৈ গৈছে। আমি এতিয়া ভিতৰলৈ গৈছোঁ, ব'লক। কোনফালে? ওপৰত এইটো চাইডে ন? দোকান হেৰি ঠাণ্ডা আছে, ঠাণ্ডা তামোল চামোল নকয়, নাই লেটা ক'ব নিদিয়ে ন? আপোনাৰ নামটো দাদা? মদন ভূমিজ। ঠিক আছে। হা, এইফালে 7টা লাগে, সেইফালে 6টা লাগে। ব'লক। এইফালে পাছত হেৰি কৰোঁ, এইফালে পাছত সোমাব আকৌ। পানীটো কেনেকুৱা লাগিব চম্পক দা? ডুবকি মাৰিব মন গৈছে নি? গেলা এইফালেও কাম হৈ যায়, যোৱা আকৌ। এই যোৱা মানে কয় ভিডিঅ' কেইটা মই পাওঁ, মই থাকি যাওঁ, লাষ্টত উঠি যায়। ইয়াতে পৰা পানীটো মাৰিবলৈ ন? ফটো পানীটো গধূলি মাৰিম ন?
এইফালে মজিকে ফটো মাৰি আছে আৰু এইফালে পানী ওলাই আছে কি ধুনীয়া এইকেইজন গ'লেই আগবাঢ়ি দৌৰিব আহিছে আৰু মোবাইলটো ওলাই থাকে কি থক মোবাইলটো সোমাই নথক হাততে থাক মোবাইলটো অঁ দুখন গেট আছে এই জাপ মাৰিব মন গৈছে নেকি ক'ত জপিয়াই দিম নি জপিয়াই দিম নি মই দেখা নাই ইয়াত আছিলে ইয়াত মই ধৰি দিছোঁ দেই এই ডাঙৰ মাছ ক'ত গ'লো অ' বাবা এইটো চাওক আজি কি মাছ হয় চাব মোবাইল পৰিব পুঠীয়া মাছ নিচিনা লাগে নাই 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 এইটো বৰাল টাইপত হয় এইফালে ওলাব দেই বন্ধু মাছ চাব মাছ এই ডাঙৰ মাছ এয়াৰটেল নাই ন বা এই ডাঙৰ ইফালে গৈ আছে এইটো চাওক বন্ধুসকল বহুত ডাঙৰ মাছ এই ডাল ধৰিব মন গৈছে না বন্ধুসকল এইটো কি মাছ সম্ভৱ দা মজা লাগে বহুত ডাঙৰ বহুত ডাঙৰ এটা 15 কেজি সমান মাছ সব মাছ চাই আছে সব হা তাতকৈ ডাঙৰ 4-5টা গৈ আছে 4-5টা গৈ আছে এইপিনে গ'ল হা 4-5টা গৈ আছিলে পুহিছে আকৌ আমি অলপ আগলৈ যাম নে একে জেগাতে পাছত যাম ন এতিয়া ফটো ছেশ্যন চলিব দেই বন্ধুসকল মানুহ বহুত চাওক সেইফালে পানী এইফালে পানী আমি এই ওপৰলৈ যাম এইফালে আমাৰ সম্ভৱ আছে এইফালে চম্পক দা আছে কাঞ্চা দা মাছটো ডাঙৰ নহয় এই মাছটোৰ নামটো কাৱৈ মাছ কোৱা নামটো কোৱা কাৱৈ মাছ ইমান এইটো অঁ দেই ঠিক কৰা তুমি কাৱৈ মাছ সেইটো চাওক এই ডাঙৰ মাছ এই সোমাই গ'ল কি সেই মই যে ধৰিছিলোঁ সেনেকুৱা মই যে ভিডিঅ' দিছিলোঁ যে একদম ছেইম সেনেকুৱা মাছ বন্ধুসকল ডিব্ৰুগড় পাৰ্কত মাছটো দেখিছেনে এইটো মাছ আমাৰ তাৰ বগীলৰ মাছ হয় এই মাছটোৰ চাইজৰ লেফ্ট চাইডে ফটোখন আছে এই মাছটোৰ চাইজৰ ইয়াত মাছ আছে ইয়াতকৈ ডাঙৰো মাছ আছে ঠিক আছে ব্লগ মই অলপ ভিডিঅ' কৰি লওঁ এই আহিব ক'ত সেই ইয়াতে গৈছোঁ ইয়াতে ৰখক ফটো মই আমি এইখিনিতে ভাল লাগিব এইফালে যাওঁ মানুহ বহুত আহি আছে এইফালে বহুত ভিৰ চব ডাঙৰ মাছ ইয়াতে ল'লে এইটো চাওক এই ডাঙৰ মাছ কি মাছ মোক বোলে এতিয়া তাতকৈ ডাঙৰ মাছ হৈছে জানা এইটো সাগৰ থকা মাছ জানা এইটো খাই টেষ্ট নহ'ব এইটো আৰু এইটো কিমান নহ'ব এই দুটা মুখখন ল'লে এই দুটা আৰু এটা চোৱা তাতকৈ ডাঙৰ এইখিনি কিবা দি যায় খাবলৈ হয় নাই এই গছৰ পাতটো পৰিছে যে মোবাইলত উঠিছে নাই উঠিছে গোলা উঠিছে খালি উঠিছে সেই মজিকা বহুত ডাঙৰ মাছ ওলাইছে বা কৈছে আছে বোলে পৰি যাবি আউজি নিদিব আমি এতিয়া এই ডিব্ৰুগড় পাৰ্কত আছোঁ আমি এতিয়া সেই ওপৰলৈ যাম মানুহ চানুহ নাই ইয়াত এইফালে বহুত মানুহ আছে ব্লক আগবাঢ়ি যাওঁ কোনফালে গ'ল আৰু ইয়াত আমাৰখিনি বহি আছে ব্লক মানুহটোৱে মোক চাই ভাবি আছে ই কৰিছে কি কৰ কিয়া ৰহা হে ৰে ৰিফাইন কৰি কথা পাতি আছে ঘাঁহ নহয় এইটো ৰাতিপুৱা এটা বৰ্ড লৈ পিনে দানা দি আছে কিমান ডাঙৰ মাছটো কাৰণটো কি মাছটো বুঢ়া হ'ল এনেই বয়সটো কিমান হ'ব বয়সটো তোৰ বয়স কিমান হ'ল এতিয়া বেছি নাই সৰুৱে আজৰি মাছৰ বয়সটো কওকচোন মাছৰ বয়স ইমানে হ'ল এনে আন্দাজত ইয়াত মাছৰ ট্ৰেডাৰ নহয় যেতিয়া পাৰ্ক খুলিলে তেতিয়াৰ পৰা মাছ আছে
আজি এনেই 6-7 কি বছৰ কেজি হ'ব আমি যে দেখিলোঁ মাছকেইটা চবতকৈ ডাঙৰ কেজিটো 15 কেজি 20 কেজি হ'ব বহুত ডাঙৰ ডাঙৰ আছে আৰু তাতকৈ ডাঙৰ আছে ওলাল ল'ব পৰা ওপৰত যাওঁ ভিতৰত থাকিব এই ৰ'ব ইয়াত দুটকমান ফটো মাৰি লওঁ ধুনীয়াকৈ এইখিনিতে দেখিছে নহয় আমি এতিয়া এই তলত আছোঁ তলৰ পৰা আমি ওপৰলৈ গৈ আছোঁ এইফালে মানুহ বহুত আছে এইফালে চাওক ওপৰলৈ গৈ আছোঁ দেই ওখ ইয়াৰ পৰা আমি আপোনালোকক দৃশ্যসমূহ দেখাই থাকিম আমি বহুত ওপৰত আহিছোঁ আমি বহুত ওপৰত আহি গ'লো যেন লাগিছে ইয়াতে মজা লাগিব আমি একদম আকাশৰ ওপৰত আছোঁ যেন লাগিছে ন বোলে ধৰক ধুনীয়াকৈ ডিজাইন দি কিনে বনাই থৈছে বহিবলৈ তলতো আছে জেগা তলতো যাম তলতো খুব মজা জেগা আছে ইয়াতে আকৌ মজা নল'ব কৈ দিয়ে অলপ ফটো চটো মাৰা এনেই বহি বহি হেৰি কৰিব আহিছা এইফালে মানুহ চাওক আমি একদম তলৰ পৰা ওপৰ পৰা তলৰ পৰা দেখা দিছোঁ এইখন চাওক ফটোটো মাৰিলোঁ এতিয়া আমি তললৈ যাওঁ ঠিক আছে ওপৰৰ পৰা তলৰ ওপৰত নামি আছোঁ আমি এই ধুনীয়া জেগাটোত ফটোটো মাৰিলোঁ এইফালে মানুহ নামি আছে চাওক ওখ আছে আৰু এইফালৰ পৰা মানুহ উঠি আছে আকৌ আমি নামিম এইফালে মজিকাও ফটো মাৰি আছে আমি ডিব্ৰুগড় পাৰ্কত আহিলোঁ যদিও আজি ছানডে বুলি মানুহ বহুত হৈছে বহুত হৈছে মানুহ পুৰা মানুহ মজিকা এই দুজন আহি গ'ল ফটো মাৰি আমনি পোৱা নাই এতিয়ালৈকে আমি ওপৰৰ পৰা এতিয়া নামি এনেকৈ আহি ইয়াত বাচ্ছা এটা আছে বহা তললৈ যাম সেইফালে ব্লক এইফালে ফটো ছেশ্যন চলি আছে সেইকাৰণে আমি ৰখি আছোঁ ইয়াত মানুহ বহা জেগা বহিব পাৰে আৰু আমি আকৌ আগলৈ যাম ব্লক পানী চানী আছে নেকি কিটো এইটো ৰেষ্টুৰেণ্ট বলক আগবাঢ়ি দিওঁ এই ইয়াত আৰু ডাঙৰ মাছ হ'ব লাগে তাতকৈ এইখন কি ধুনীয়া তলেদি যাব পৰা দৃশ্য ইয়াতকৈ মাৰি লওঁ আহক ইয়াতকৈ মাৰি লওঁ আহক ল'লোঁ এই মানে হেংগিং ব্ৰিজখনত আমাক যাব নিদিয়ে আমি দেখাই দিম হেংগিং ব্ৰিজখন আপুনি মাছ চাই আছে ডাঙৰ মাছ ওলাইছে ডাঙৰ ট্ৰেইনৰ গোন্ধত কেনেকুৱা থাকে সৰু মাছো আছে আছোঁ ডিব্ৰুগড় পাৰ্কত ইয়াত বহুত ডাঙৰ মাছ ওলাইছে মাছকেইটাৰ নাম আমাক চম্পক দাই ক'ব প্লিজ শল মাছ আছে পিঠিয়া আছে ৰৌ আছে মিৰিকা আছে খাব মন গৈছে খাব মানে পালে এতিয়াই খাইছোঁ আবেই মজা আইগালা বিৰু খাব মানে পালে এতিয়াই খাইছোঁ নহওঁ নেকি এটা দৈ লৈ যাব পাৰোঁ নিদিয়ে ৰঙা কৰি ফ্ৰাই মাছে চাই আছে এইফালৰ পৰা এইফালে মাছ এই মাজনী এইবোৰ খাই আছে বন্ধুসকল ভিডিঅ'টো কেনেকৈ লাগিলে ক'ব আৰু দ্বিতীয় ভাগটো অতি সোনকালে আহি আছে অলপমান অপেক্ষা কৰক আৰু এক্সাইটেড হ'ব দ্বিতীয় ভাগটো ঠিক আছে